গুড ইভিনিং ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মোৰ পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ সকলোৱে ভালে আছে, মোৰো ভালে। আৰু এতিয়া মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, মানে সন্ধিয়া হ'ব আৰু এতিয়া আৰু 5:30মান বাজিলেই চাগে। এতিয়া পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া আমি গৈ আছোঁ মাইনা আৰু মই বজাৰত। ক'ত যাম? আমি ক'ত যাম? ক'ত যাম কোৱাচোন? আমি এতিয়া যাব ওলাইছোঁ দুইজনীয়ে বজাৰলৈ। আৰু আজি হৈছে ছানডে দিনটোৰ ভিতৰত সোমাই থাকি দুইজনীয়ে বৰিং হৈ গৈছোঁ। সেইকাৰণে ভাবিলোঁ অকণমান দুইজনীয়ে ফুৰি আহোঁ আৰু অলপ কিবা কিবি বস্তু ল'ব লগা আছে, তো বজাৰ কৰিম, তো আপোনালোকক দেখাই থাকিম। তো গাইজ, এতিয়া আমি গৈ আছোঁ বজাৰলৈ আৰু আজি আমাৰ স্কুটি নাই, সেইকাৰণে আমি যাব লাগিব টমটমত। এতিয়া টমটম ৰখি আছোঁ, আহি পোৱা নাই এতিয়ালৈকে, টমটম এখনো পোৱা নাই। আৰু দেখাই থাকিম বাকীখিনি, বজাৰত গৈ কি কিনো কি নিকিনো চাই থাকিব ভিডিঅ'টো শেষলৈ। ললিপপ খাবৰ কাৰণে গৈছোঁ, আছে নেকি? Chicken lollipop. অ' মা, Oh my god! Wow! আকৌ দিব লাগিব নেকি? ৰ'বক, মই দি আছোঁ। এইটো দিয়কচোন। হৈছে? এতিয়া ঠিকছে চব্জি বজাৰ কৰি আহি পাইছোঁ দোকানত। চব্জি বজাৰ কৰি নাই নতুন দিছোঁ মই। নতুন ক্লিপ দেখাওকচোন। নতুন ক্লিপ আনিছে নেকি? ক্লিপ এইটো কিমান? প্ৰাইচটো? এই 70 টকা নহয়, 50 টকা দি আনিছোঁ মই আগতে। কিমান? 40 টকা। এই দাদা 40 টকা দি আনিছোঁ মই আগতে। নহয়, এইটো 70 টকা। ইফালে আহা। পুতলা থকা ক্লিপ কেইটা যে এইকেইটা নহয়, Ito na side. It's side. এইকেইটা ৰেড কালাৰ য়েল্লো কালাৰ। এইটো না, Ah. এইটো Ito কি হয় মা? 10 টকা দিলে কিমান? ঠিক আছে, তোমাৰ দাম নকৰিব। 50 টকা দিম। দাম বহুত পালে যাবি। তো গাইজ, এতিয়া আহি পালোঁ আমাৰ দাদাৰ দোকানত আৰু ইয়াতে এজনী কণমানি লগ পালোঁ মই, ভণ্টি, আৰু তাই মোক ছাবস্ক্ৰাইব কৰিছে চেনেলটো। চ' বহুত বহুত থেংক ইউ। তোমাৰ নামটো কৈ দিয়া। মোৰ নামটো হিনা। কোন ক্লাছত পঢ়ি আছা তুমি? 4. ক্লাছ 4 হয়। কোন স্কুলত? Serious. কি বুলি কয়? St. Mary's. আচ্ছা, ভালকৈ পঢ়া শুনা কৰিবা। লগ পাই ভাল লাগিল দেই। ভিডিঅ' চাবা দেই। বাই বাই। আকৌ লগ পাম কেতিয়াবা। যা। ঠিক আছে। তো দাদা কি যে কয় বাপৰে। গধূলি আপলোড দিম ন? আহিব। মা, এইটো কেনেকৈ লাগিছে? এইটো নালাগে দাদা, মোক হেৰি ল'ব। সেইটো চাই আছোঁ, মই ওলাই আছোঁ। তো মোক যদি কিবা বস্তু দৰকাৰ হয়, মই দাদাৰ দোকানলৈকে আহোঁ। ডাঙৰ চাই আছোঁ কি কিনো বাৰু। কি চাই আছা? ইমান লাম্বা তুমি পিন্ধিবা? ডাঙৰ হ'লে পিন্ধিবা? তোমার দাম ধরেছিল, 30 হবে। তোমার দাম ধরেছিল, 60 ধরেছিল। তেতিয়া মানুহ ভিৰ হৈছিলে যে, ঠিক আছে। সেইকাৰণে মানে মই চব্জি বজাৰ কৰি আহিলোঁ। তুমি পিন্ধিব নোৱাৰা এইবিলাক, এইটো গলৰ হয় চাগে। এতিয়া আমি বজাৰৰ পৰা আহি পালোঁ আৰু তাতে বেছি ভিডিঅ' নকৰিলোঁ, মানে বৰষুণ দিলে বহুত। বৰষুণৰ কাৰণে ছাতিও লৈ যোৱা নাছিলোঁ, সেইকাৰণে
অলপ দিগদাৰ হ'ল তাইক লৈ পেলাই তাইৰ অকণ মানে চৰ্দিও হৈ আছে চ' সেইকাৰণে তাইক বৰষুণত ভিজিবৰ কাৰণে অসুবিধা হ'ল কাৰণে অলপ ৰখি দিলোঁ দোকানত তো এতিয়া 7:30 হৈছে এতিয়া আমি দোকানৰ পৰা বজাৰ কৰি পেলাই আহি গ'লোঁ আৰু আহি পাই মুখ হাত ধুই ফ্ৰেছ হৈ ল'লোঁ তাৰপিছত এতিয়া ভাবিলোঁ ভাত বনাওঁ আৰু তাই মেহেন্দি লগাই আছে চাওঁ কি লগাইছা কি লগাবা ফুল বনাবা অকণমান পিছতকৈ মই লগাই দিমগৈ নিজে ফুল বনাই আছে তো আৰু ভিডিঅ'টোতো দেখিছে এজনী সৰু ছোৱালী লগ পালোঁ বহুত ভাল লাগিল তাইক লগ পাই আৰু তাই বাৰে বাৰে মোক সুধি আছে যে ভিডিঅ'টো কেতিয়া আহিব আণ্টি মই কৈছোঁ গধূলিলৈকে চাগে যদি সময় পাওঁ তেতিয়াহ'লে আপলোড দিম তাই কৈছে আণ্টি জল্দি আপলোড দিব মই চাম এনেকৈ কৈ আছে তাৰপিছত মই সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ মানে আৰু কৈ দিয়া কিবা এটা কৈ দিয়া কেনেকৈ কি ল'লা কৈ দিলা বজাৰত কি ল'লা লিপ মেহেন্দি আকৌ খাৰু আৰু কাণফুলি কাণফুলি এটা তো এইখিনি ল'লোঁ আৰু অকণমান চব্জি বজাৰ কৰিব লগা আছিলে চব্জি ল'লোঁ আৰু আহি গ'লোঁ দুইজনীয়ে তো এতিয়া ভাত বনাওঁ দেখুৱাই থাকিম মই কাটি আছোঁ ফুল আৰু আলু চব্জি বনাম ভাত চব্জি বনাই আছোঁ মই এইফালে আৰু এইফালে আমাৰ মাইনাই মেহেন্দি লগাই আছে চাওঁ কেনেকৈ লগাইছা ডিজাইনটো দেখাই দিয়াচোন অঁ নিজে লগাইছা ন মই লগাই দিম বুলি কৈছিলোঁ তাইৰ একদম ধৈৰ্যই নোহোৱা হৈ গ'ল সেইকাৰণে তাই নিজে লগাইছে পুৰা মেহেন্দি লগাই কাপোৰত লাগি যাব অঁ এতিয়া এটা গান গাই দিয়াচোন স্কুলত কি গান শিকাইছে গাই দিয়াচোন পাচলি বাগিচা গাই দিয়া পাচলি বাগিচা সৰু বাগিচা মোৰ সৰু বাগিচা জান দেখিছা তাতে মই ৰুইছোঁ পাচলি কিমান জোৰকৈ গোৱা সৰিয়হাৰ ফুলবোৰ বাগিচা কিমান তাৰপিছত এইখিনিয়ে এইখিনিয়ে জানা আৰু নাজানা অঁ ঠিক আছে হ'ব আকৌ দিয়া এটা গান জানো কি জানা এই অসমীয়া কিতাপত থকা এটা ধুনীয়া কবিতা গাই দিয়াচোন আমাৰ জাতীয় পতাকা কাটি নিবলে জাতীয় পতাকা নীল আকাশত নাচে ওপৰলৈ গেৰুৱা মাজত ফুলা তালাত জামাল আছে বগাৰ মাজত অশোক চক্ৰ চিত্ৰা জিলিকি ৰয় আমাৰ জাতীয় পতাকা শুনি কদাপি নহয় খিয়া হৈ গ'ল ইমান ছুটি সেইটো চুতীয়া হয় অঁ ঠিক আছে হ'ব দিয়া আৰু কোৱা কালি স্কুল যাবানে নোযোৱা যাম যাবা স্কুলত যাই ভাল পোৱা নে বেয়া পোৱা ভাল পোৱা আজি যে চানডে ভাল পাইছা নে বেয়া পাইছা বেয়া পাইছা কিয় স্কুল যাবা নোপোৱা ভালহে পাব লাগে আজি স্কুল যাব নালাগে মই ভাল নাপাওঁ কিয় স্কুলত যাই পেলাই দুষ্ট কৰি থাকিবৰ কাৰণে ভাল লাগে ন স্কুলত কিতাপ ওলাওঁতে সময় যায় আকৌ মানে খেলিবই নাপাওঁ হয় নেকি খেলিব নোপোৱা লাগি যাব মোৰ কাপোৰত মেহেন্দিখিনি নালাগে দিয়া ইমান গাইজ এতিয়া ভাত বনাই হৈ গ'ল ৰেডি খাবৰ কাৰণে আৰু বিশেষ তেনেকুৱা একো দেখাবলগীয়া নাই তথাপিও দেখাই দিওঁ আপোনালোকক মই ভাত লৈ লৈছোঁ আৰু এয়া হৈছে ভোল আলুৰ চব্জি আৰু লগতে আছে নেমু আৰু পিঁয়াজ আৰু এয়া হৈছে ঘৰত বনোৱা ভোট জলকীয়াৰ আচাৰ আৰু পটল ফ্ৰাই আৰু লগতে বইল কণী আৰু লৈ লৈছোঁ মই এখন পাপৰ এইখিনিয়ে আজি আমাৰ ৰাতিৰ আহাৰ গতিকে আমি খাই লওঁ এতিয়া আচ্ছা গাইজ এতিয়া ভাত পানী খাই আজৰি হৈ ল'লোঁ আৰু ভাত খাই লৈছোঁ এখন তামোল মুখত পৰা তামোল ভৰাই লৈছোঁ আৰু কোনে কোনে তামোল খাই ভাল পায় কমেণ্ট কৰিবচোন ইমানতে সামৰি আনিছোঁ আৰু আকৌ নতুন এটা ভিডিঅ' আহি আছোঁ চাই থাকিব মোৰ চেনেলটো আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আজিলৈ তেতিয়াহ'লে ইমানতে বাই বাই গুড নাইট